আমি সকলো সেইকাৰণে এই সমাধি ক্ষেত্ৰত আহিবলৈ মন যায়। আমি কেইবাবাৰো আহিছোঁ, দিনৰ ভাগতো আহিছোঁ, ৰাতিৰ ভাগতো আহিছোঁ। আজি মই আপোনালোকক দিনৰ ভাগৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। দিনত আহিলেও মানুহ থাকে, ৰাতি আহিলেও মানুহ থাকে, 24 ঘণ্টা এনি টাইম মানুহ থাকে এইখন স্থানত। যিহেতু আমাৰ ইয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা নাই, তেখেতে আমাৰ অন্তৰত আছে আৰু থাকিব। আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। শ্বেয়াৰ কৰক বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। এয়া চাওক, আমি দেখুৱাইছোঁ আপোনালোকক সবিশেষ। এয়া চাওক, মায়াবিনী গাই আছে। সৰি দেই, এই আপোনালোকে দেখিছে ইতিমধ্যে মায়াবিনী গাই থকা দেখা গৈছে। সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৱে বন্ধুসকল। চাওক, শ্লোগান দি থকা দেখা গৈছে, জয় জুবিন দা, জয় জুবিন দা, আৰু মায়াবিনী গাই আছে সকলোৱে। চাওক, ভাল লাগিছে পৰিৱেশটো।